কৰোঁতে 7 দিনতকৈ সময় নলগাব এতিয়া আমাৰ 1 লাখ চাকৰিও হ'ব বহুত ভেৰিফিকেশ্যন আপোনালোকৰ ওচৰত আহিব ডেটা ৰেডি কৰি থৈ দিয়ক কোনবোৰ মানুহ বেয়া কোনবোৰ মানুহ ভাল কিন্তু পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে কোনো থানাত নাই আপোনালোকে উল্টাই ক'ব যে মই কৰি দিলোঁ ছাৰ আপোনালোকে ফোন কৰিব যে বাবা তোমাৰ কামটো কৰি দিলে চাহ নোখোৱাব চাহ খুৱাব চাহ নিজে নাখাব যদি বোলে নহয় নহয় ছাৰ আপোনাক ধন্যবাদ দিব আহিছোঁ চাহ একাপ কোনোবা এজন SID আপোনালোকৰ সময় নহ'লেও তাক চাহ একাপ খুৱাই দিব তাৰপৰা চাহ নাখাব কাৰণ সি আপোনাৰতো ল'ৰা হয় চাকৰি কৰা যিমান ডেথ কেছ আছে ৰোড ট্ৰেফিক এক্সিডেণ্ট কেছ আছে তাৰ যাতে ৰিপৰ্ট বিধৱা মানুহগৰাকীৰ হাতত বাচ্চাৰ হাতত 15 দিনত গৈ পায় পোষ্টমৰ্টেম ৰিপৰ্ট অহাৰ পিছত থানাত যাতে একদম